মই কৃষ্ণ শৰ্মা আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। মই আজি টপিকটো লৈছোঁ এটা পাৰ্ট টাইম হিচাপত যদি আমি ছাগলী পালন কৰোঁ তেতিয়া কিমান টকাৰ প্ৰয়োজন হ'ব। মই ইয়াৰ ওপৰতে আজি ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই ল'ব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা ছাগলী পালন কৰিবলৈ গ'লে আমি যদি পাৰ্ট টাইম হিচাপত কৰিলোঁ, মই ফুল টাইম হিচাপত বা ব্যৱসায় ভিত্তিত যিটো মানে চাকৰিয়ালৰ সমান দৰমহাৰ যিটো প্ৰশ্ন বাৰে বাৰে আহি থাকে, বহুত ভিউৱাৰ্ছে কৈ থাকে যে এটা চাকৰিয়ালৰ সমান মানে ইনকম কৰিব পাৰোঁ নে নোৱাৰি ছাগলী ফাৰ্ম কৰি পেলাই। তো এইটো লৈ মই এটা টপিক বেলেগ এটা দিনত বনাম। মই আজি খালি বনাই আছোঁ পাৰ্ট টাইম হিচাপত যদি আমি ছাগলী পালন কৰোঁ তেতিয়াহ'লে কিমান টকাৰ প্ৰয়োজন হ'ব। তো এইটো চাইছে, এইটো যিটো বেৰ দেখিছে, বেৰ বা এইটো গঁৰাল বনোৱা হৈছে। তাৰপিছত এইটো যিটো ফাৰ্মাৰ এইটো যিটো ফিল্ড বুলি ক'ব পাৰি ইয়াতে খেলিবৰ কাৰণে, এইটোত মাটি দিয়া হৈছে। তাৰপিছত আপোনাৰ যিটো ঘাঁহ লগোৱাইছে, এইবিলাক গোটেইখিনি বাচন বৰ্তনৰ পৰা লৈ চব বস্তু লৈ পেলাই যদি আমি ফাৰ্ম এটা বনাওঁ তেতিয়াহ'লে কিমান টকাৰ প্ৰয়োজন হ'ব। আজি মই সেইটোৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। প্ৰথম কথা আহিলে আপোনাৰ বাউণ্ডাৰী যিটো আমি বেৰটো লগাইছোঁ সেইটো এটা বনাব লাগিব। তাৰপিছত শ্বেড মানে যিটো আমি গঁৰাল থাকে, এইটো যিটো মই গঁৰালটো বনাইছোঁ গঁৰাল। 3 নম্বৰত আহিব এইবিলাক বনাওঁতে যিটো আমাৰ লেবাৰ কষ্টিং আহে সেই লেবাৰ কষ্টিং। তাৰপিছত যিটো বেৰটো বনোৱা হৈছে বা গঁৰালটো বনোৱা হৈছে তাৰ কাৰণে ৰছী আৰু আপোনাৰ তাঁৰৰ ব্যৱহাৰ কৰা সেইখিনি। তাৰপিছত আপোনাৰ ছাগলী কিনোতে কিমান টকা যায়, ব্ৰিডাৰ এটাৰ ওপৰত খৰচ আছে। তাৰপিছত গ্ৰাছৰ কাৰণে যিটো আমি ছাগলীৰ কাৰণে যিটো ঘাঁহ লগাওঁ সেই ঘাঁহৰ কিমান টকা খৰচ হ'ব, আৰু প্লাছ এক্সট্ৰা এক্সপেণ্ডিচাৰ যিটো মানে অন্যান্য খৰচ থাকে যিটো আমি নৰ্মেলি নেদেখোঁ, কিন্তু যেতিয়া আমি কৰা আৰম্ভ কৰোঁ কিছুমান এক্সট্ৰা খৰচ হৈ যায়। তো সেইখিনি গোটেইখিনি মিলাই কিনি কিমান টকাৰ প্ৰয়োজন হ'ব, মই এইটোৰ এটা থুলমূল হিচাপ দিছোঁ। এইটো বেম্বো মানে বাঁহ 90টা বাঁহ, মোৰ যিটো ফাৰ্ম বনাইছোঁ মই 90টা বাঁহ লগাইছোঁ ইয়াত। গঁৰালটো বনাইছোঁ এইটো চাইছে, ইমান ডাঙৰ এটা গঁৰাল। তাৰপিছত এক কথাৰ পৰা অকণমান বেছি মাটিত মই বেৰটো দিছোঁ, সেইখিনি বেৰ। আৰু এইটো যিটো ঘাঁহ দিয়াৰ কাৰণে যিটো এইটো চাইছে, এইটো এনেকুৱা টাইপৰ গোটেইখিনি যিমান বাঁহৰ প্ৰয়োজন হৈছে মোৰ 90টা বাঁহৰ প্ৰয়োজন হৈছে ইয়াত। আমাৰ ইয়াত বাঁহৰ দাম 130 টকাটো 11,700 টকাৰ মোৰ বাঁহৰ প্ৰয়োজন হৈছে। তাৰপিছত লেবাৰ কষ্টিং লাগিছিলে মোৰ 15,000 টকা। তাৰপিছত শ্বেডৰ যিটো টিন লগোৱা হৈছে সেইটো মই যিটো টিন লগাইছিলোঁ মোৰ ঘৰত আগতে আছিলে টিন, বা মাত্ৰ কেইটামানহে মই টিন কিনিছোঁ। কিন্তু আপোনালোকে যদি টিন কিনিবলগীয়া হয় প্ৰায় ধৰি লওক 3 বান টিন ইয়াত লগোৱা হৈছে। তো 5,000 টকাকেও যদি ধৰে তেতিয়াহ'লে 15,000 টকা। লোকেল ছাগলী যদি আপুনি 10জনী লোকেল ছাগলী লয় তেতিয়াহ'লে যদি ভাল জাতৰ মানে ভাল অকণমান হেল্থ থকা ভাল অকণমান ডাঙৰ হেল্ডি টাইপৰ যদি লয় তেতিয়াহ'লে আপোনাৰ প্ৰায় 5,000 টকামান খৰচ পৰি যাব এটা ছাগলীত। তাৰ কমতো পোৱা যায়, ঠাই বিশেষে তাৰ দাম বেলেগ বেলেগ থাকে। 3,000তো পোৱা যায়, 5,000তো পোৱা যায়। তো মই 5,000 টকা এটা এভাৰেজ ধৰিছোঁ। আৰু এটা ব্ৰিডাৰ আপুনি ধৰি লওক বিটেল ল'লে বা চিৰৈ ল'লে যিকোনো এটা ব্ৰিডাৰ যদি এটা হেল্ডি এটা ব্ৰিডাৰ যদি ল'ব যায় তেতিয়াহ'লে 25,000 টকা এটা খৰচ আহিব। তাৰপিছত ঘাঁহৰ 1 বিঘা ঘাঁহত যদি আপুনি 1 বিঘা মাটি যদি আপুনি ঘাঁহ লগায় তেতিয়াহ'লে আপোনাৰ এবাউট 10,000 মানে 10,000 টকা খৰচ হ'ব। তাৰপিছত বৰ্তন আপোনাৰ এইটো হ'ল প্লাষ্টিকৰ, আৰু এইকেইটা চাইছে এইটো এটা চিলভাৰৰ মই লৈছোঁ, এলুমিনিয়ামৰ। এইটো এলুমিনিয়ামৰ যদি লয় তেতিয়াহ'লে আপোনাৰ কষ্টিংটো বেছি হ'ব, যদি প্লাষ্টিকৰ লয় তেতিয়াহ'লে প্লাষ্টিকৰ লওঁতে আপোনাৰ কষ্টিংটো কম আহিব। তো মই বৰ্তনত ধৰিছোঁ 5,000 টকা। আৰু এক্সট্ৰা যিবিলাক ধৰি লওক কাৰোবাৰ কাটাৰ লগাব পাৰে, কোনোবাই কিবা এটা বেলেগ বস্তু লগাব পাৰে, তেনেকুৱা টাইপৰ যিবিলাক কাৰেণ্টৰ খৰচ এটা আহিব, বাল্ব লগাব লাগিব বা ফেন লগাব লাগিব, এইবিলাকে এক্সট্ৰা এক্সপেণ্ডিচাৰ মই 5,000 টকা ধৰিছোঁ। তো এইখিনি ধৰি পেলাই 1,37,700 টকা টোটেল খৰচ হয়। তো শ্বেডতো এটা কথা থাকে, আপুনি যদি পকাৰ খুঁটা লগাই পেলাই যদি বনায় তেতিয়াহ'লে আপুনি তাত আৰু 12,000 টকা এড কৰিব লাগিব। 8টামান আপোনাৰ পকা খুঁটা লাগিব। তো 1,500 টকাকেও ধৰিলে আপোনাৰ 12,000 টকা তাত খৰচ হয়। তো সেইটো 12,000 টকা যদি আপুনি এড কৰে তেতিয়াহ'লে 1,48,700 টকা মানে প্ৰায় 1.5 লাখ টকা ইনভেষ্ট হ'ব প্ৰথম, যদি আমি 10জনী ছাগলী লৈ যদি শ্বেড বনাই চাৰিওফালে বেৰ দি পেলাই যদি আমি কৰিব যাওঁ। 1 বিঘা মাটিত আপুনি ঘাঁহ লগাব লাগিব। তাৰপিছত যিবিলাক মই কৈছোঁৱেই আপোনাক বৰ্তন হ'ল, তাৰপিছত লোকেল ছাগলী বা ব্ৰিডাৰ, শ্বেড, লেবাৰ কষ্টিং, বেম্বো, এইবিলাক গোটেইখিনি মিলাই কিনে আপুনি 1.5 লাখ টকা যদি খৰচ কৰে তেতিয়াহ'লে এটা মোটামুটি ভাল এটা মানে ফাৰ্ম বনাব পৰা যায় পাৰ্ট টাইম হিচাপত যিটো ফাৰ্মটো কৰা হয়। ফুল টাইম হিচাপত কৰিলে আপোনাৰ খৰচটো বহুত বেছি থাকে, কিয়নো ফুল টাইম কৰিব গ'লে আপুনি 10জনী ছাগলী দি আৰম্ভ নকৰে। ফুল টাইম কৰিব গ'লে আপুনি কমচে কম 30জনী ফিমেল ছাগলী লৈ পেলাই আপুনি আৰম্ভ কৰিব লাগিব, আৰু 2টামান ব্ৰিডাৰো ল'ব লাগিব। আৰু আপুনি যিটো শ্বেডটো বনাব মানে গঁৰালটো বনাওক, গঁৰালো আপোনাৰ ডাঙৰ হ'ব লাগিব। তো
এইটো মই যিটো হিচাপ দিলোঁ আপোনাৰ 1.5 লাখ টকাৰ, এইটো মোৰ বৰ্তমান এই ফাৰ্মত ইমানখিনি যিখিনি মই কাম কৰিলোঁ, এতিয়া মই ইয়াত মাটিৰ হিচাপটো ধৰা নাই। মাটি মোৰ ইয়াত প্ৰায় 8,000 টকাৰ মাটি লাগিছিল। তো সেই 8,000 টকাও যদি মই ধৰোঁ তেতিয়াহ'লে 1,56,700 টকা হ'ব। তো ইমানখিনি মোৰ ইয়াত যদি মই এনেকুৱা টাইপৰ এটা ফাৰ্ম যদি কৰোঁ তেতিয়াহ'লে ইমান টকাৰ প্ৰয়োজন হয়। তো ঠাই বিশেষে বেলেগ থাকে, যেনেকৈ আমাৰ ইয়াত বাঁহৰ দাম 130 টকা পাৰ পিচ। তো মই কিছুমান জেগাত জানো যে 40 টকা 50 টকাতো বাঁহ পোৱা যায়, আৰু কিছুমান যিবিলাক মানে মানুহে ছাগলী ফাৰ্ম কৰিম বুলি ভাবি আছে, হয়তো তেওঁলোকৰ নিজৰ বাঁহো থাকিব পাৰে। তো সেই বাঁহৰ যদি কিনিব যদি লগীয়া নহয় তেতিয়াহ'লে আপোনাৰ 12,000 টকা তাতে বাচি যাব। আৰু যদি আপুনি পকা খুঁটা নলগাই পেলাই যদি 100% বাঁহৰ খুঁটা দিয়ে বনায় তেতিয়াহ'লে আপোনাৰ তাত 12,000 টকা বাচি যাব। তো 24,000 টকাটো তাতে বাচি গ'ল। আপুনি যদি এলুমিনিয়ামৰ বৰ্তন ইউজ নকৰি পেলাই যদি আপুনি প্লাষ্টিকৰ বৰ্তন ইউজ কৰে তেতিয়াহ'লে আপোনাৰ 5,000 টকা তাত বাচি যাব। তো তেনেকুৱাকৈ যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ ধৰি লওক 1,20,000 টকাটো আৰম্ভ কৰিব পাৰে বা 1 লাখ টকাটো আৰম্ভ কৰিব পাৰে। কিন্তু যদি মই যিটো জেগাত থাকোঁ, তো সেইটো জেগাৰ যিটো দামটো চলি আছে বা যিটো ৰেট চলি আছে, মই সেই ৰেট মতে আপোনালোকক মই ইয়াত হিচাপটো দিছোঁ। তো মোৰ আমাৰ ইয়াত যদি আপুনি কলিয়াবৰৰ হিচাপটো আমাৰ ইয়াত যদি কৰোঁ তেতিয়াহ'লে এটা 10জনী ছাগলী লৈ পেলাই শ্বেড এটা বনাই ঘাঁহ চাহ ব্যৱস্থা কৰি পেলাই বৰ্তন চৰ্তন লৈ যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে প্ৰায় +- 160,000 মানে 1,60,000 টকা। তো তাতে যদি আপোনালোকৰ নিজৰ বাঁহ থাকে বা আপোনাৰ প্লাষ্টিকৰ বৰ্তন দি ইউজ কৰে বা আপোনাৰ পকা খুঁটা নলগাই যদি বাঁহৰ খুঁটা লগাই পেলাই যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ খৰচটো কমিব। তো আপোনালোকে নিশ্চয় গম পাইছে চাগে, এটা ফাৰ্ম যদি আমি কৰিব যাওঁ মোটামুটিকৈ তেতিয়াহ'লে আমাক কিমান টকাৰ প্ৰয়োজন হ'ব। ইয়াৰ ওপৰতে আপোনালোকে +- কৰি ল'ব। আপোনালোকৰ তাত যিটো ৰেট চলি আছে সেই ৰেট মতে আপোনালোকে হিচাপ কৰিব। এইটো মই যিটো এৰিয়াটো দেখালোঁ, মই এইটো 1 কঠাতকৈ বেছি আছে মাটিটো। তো 1 কঠা মাটিত 1 কঠাৰ পৰা অকণমান বেছি মাটিত মই বেৰটো দিছোঁ। তাৰপিছত এইটো যিটো মাটি দিছোঁ এইটো চাইছে, এইটো মাটি অলৰেডি ষ্টকতো মই বালি মাটিটো ৰাখিছোঁ। কাৰণ হ'ল যেতিয়া বাৰিষা হ'ব, বাৰিষা হোৱা সময়ত চব বোকা হ'ব। তো বোকা হোৱা সময়তে সেই মাটিটো কাটি পেলাই মানে দিব পৰা যাব, সেই য'ত পানী জমা হ'ব। তো সেইকাৰণে মই ষ্টকতো ৰাখিছোঁ। আৰু এটা কথা হ'ল ছাগলী অকণমান মানে ওখ বা তল এনেকুৱা টাইপৰ মানে মাটিত অকণমান খেলি কিনে ভাল পায়। তো সেইকাৰণে মই সেই মাটিটো অকণমান ষ্টক কৰি ৰখা আছে। তো এইখিনি যদি আপোনালোকে কৰিব যায় তেতিয়াহ'লে আপোনালোকক মই হিচাপ যিটো দিলোঁ সেইটো হিচাপ আপোনাৰ অকণমান তল ওপৰ হ'ব পাৰে বা আপোনালোকৰ ঠাই বিশেষে 10-20,000 টকা তল ওপৰ হ'ব পাৰে। তো আপোনালোকে নিজৰ এৰিয়া হিচাপত যিটো ৰেট চলি আছে, মোৰ ইয়াত লেবাৰ কষ্টিংটো 400 টকা ডেইলি। তো আপোনালোকৰ তাত 300 টকাও হ'ব পাৰে বা 500 টকাও হ'ব পাৰে। তাত +- আপোনালোকে নিজে কৰি ল'ব। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।